জাস্টিস ফৰ জুবিন গাৰ্গ জয় জুবিন দা আমাৰ কাৰণে অতি ভাল খবৰ সকলো কাৰণে ভাল খবৰ যে কি জুবিন দা #জাস্টিস ফৰ জুবিন গাৰ্গ এটো কম দিনৰ ভিতৰতে 1 মিলিয়ন পাৰ হৈ গল আৰু আমি সকলো এনেকে মিলি 1 মিলিয়ন 2 মিলিয়ন 3 মিলিয়ন কৰিব লাগিব যাতে জুবিন দাই ন্যায় পায় আৰু আমি ডিজিটেল মাধ্যমতে সকলো আমি ধুনিয়াকে ঠাণ্ডা মগজেৰে বহি বহি জাস্টিস ফৰ জুবিন গাৰ্গ আপোনালোকে লিখক আৰু বাহিৰৰ যিবিলাক ফটো দেখে বাহিৰৰ যেনেকে আমেৰিকা জাপান হেবোৰ যে কাবা যদি ফটো যদি দেখে তাৰ তলত #জাস্টিস ফৰ জুবিন গাৰ্গ ভিডিঅ'বোৰ লিখক জাস্টিস ফৰ জুবিন গাৰ্গ যাতে অতি সোনকালে জুবিন দাই ন্যায় পায় আৰু জাস্টিস ফৰ জুবিন গাৰ্গটো বহুতে ভুল লিখি আছে যে কি আপোনালোকে হেশটেগটো দিছে ঠিকে আছে কিন্তু আপোনালোকে স্পেচ দি আছে জাস্টিস লিখি মিলি স্পেচ দিছে আকৌ 4 দি মিলি স্পেচ দিছে এনেকে জুবিন লিখি মিলি স্পেচ দিছে গাৰ্ড লিখি মিলি স্পেচ দিছে সো মই স্ক্ৰিনত লিখি দিছো আপোনালোকে এনেকে সকলোৱে লিখক #জাস্টিস ফৰ জুবিন গাৰ্গ মানে আপোনালোকে স্পেচ নিদিব ডাইৰেক্টলি লিখিব #জাস্টিস ফৰ জুবিন গাৰ্গ আপোনালোকে সকলোৱে লিখক আৰু আশা কৰো কম দিনৰ ভিতৰতে জুবিন দাই ন্যায় পাব আৰু মোৰ ফালৰ পৰা মামালৈ এটা CM লৈকে এটা অনুৰোধ যে কি জুবিন দাই ন্যায় দিয়ক আমি সকলো ৰাইজে আপোনাৰ কাৰণে বাট চাইছো যে কি জুবিন দাই ন্যায় পাম বুলি আপুনি এটা সাৰপ্ৰাইজ দি দিয়ক আমাৰ কাৰণে গোটেই অসমৰ কাৰণে এটা সাৰপ্ৰাইজ দি দিয়ক জুবিন দাই ন্যায় পালে বুলি শুনি পাব লাগে হেতুকে মোৰ ফালৰ পৰা কৈছো সো থ্যাংক ইউ মামা আপুনি জুবিন দাক ন্যায় দিব বুলি আশা ৰাখিছো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা #জাস্টিস ফৰ জুবিন গাৰ্গ